মাছ মাৰলৈ আহিছোঁ দেহা আৰু মই। একদম পূৰা বৰষুণ পৰা একদম দেখিছেই নহয় ৰাস্তাটো কিমান পিছল, বৰষুণ পৰিছিলে। এতিয়া আমি পুখুৰী পাৰলৈ আহি আছোঁ, আপোনালোককো দেখাম ব'লক মোৰ লগতে, আপোনালোকো চাওক গৈ আমাৰ পুখুৰীটো। এয়া মই পুখুৰী পাৰেই পামহি এতিয়া। সেই এটা মাছ আনি আছে এতিয়া বৰ্তমান ৰান্ধিবলৈ কাৰণে, এইটো পাই গ'ল। মই আপোনালোকক দেখাই আছোঁ কোনে কোনে মাছ মাৰিছে। এইয়া চাই যাওক কোনে কোনে মাছ মাৰিছে, দেখিছে নহয় এইয়া মাছ মাৰি আছে। এতিয়া ডাঙৰ মাছ এটা পাওঁ পাওঁ হৈছে, পাইছেই হ'বলা দেই। আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। এইটো মাছ এটা পাই গ'ল, দেখিছেনে? ইমান ধুনীয়া ডাঙৰ মাছ এটা পাই গ'ল। আকৌ এতিয়া মোনাত ভৰাইছে আৰু এইফালে উঠনি অনা মাছটো এয়া বাছি কৰি লৈ মায়ে বনাবলৈ কাৰণে ৰেডি হ'ল। আৰু ইফালে যিকেইটা মাছ পালে ঘৰত আহি থৈ গ'লহি। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।